পঢ়িছিলোঁ ভবানীপুৰ হাইস্কুলতে মায়ে চানা দোকান দি আমাকে পঢ়াইছিলে চানাও বেচিছিলে আমিও খাইছিলোঁ চানা মোৰ লগৰবিলাকো খাইছিলে তেতিয়া সপোন দেখিছিলোঁ এদিন মন্ত্ৰী হ'মে বুলি সৰুৰে পৰা কংগ্ৰেছতে আছিলোঁ মায়ে গৈছিলে ইলেকশ্যনৰ মিটিঙতে ভোট বুলি চিঞৰিছিলে সৰুৰে পৰা মই আছিলোঁ নাৰায়ণপুৰ যাৰ শুকুৰ পগলা মাক কৈছিলোঁ ভোট বুলি চিল্লাই আছিলে মোক অলপ কিয় মোৰ কাৰণে লৈ নাহিলি আবে মায়ে কৈছিলে সেইটোতো কেলা নাৰায়ণপুৰ ভোট নহয় সেইটো নাৰায়ণপুৰ ভোট নহয় কেলা সেইটো কেলা ভোটন বজাৰে ইলেকশ্যনৰে ভোট দিয়ক তেতিয়া মোৰ মাথাত সোমাইছিলে কেলা মই কেলা মন্ত্ৰী হ'ম দেখ কেলা পলাই দিম কিন্তু কেলা আজি মেট্ৰিক দিলোঁ মই চাইকেল এখন কিনিলোঁ কামতে সোমালোঁ MRA কৰিলোঁ চিটন পথতে মোৰ নাম ৰাজগড়তে চিনাকি তেতিয়া মই এজনী ছোৱালীকে ভাল পালোঁ তেতিয়া কলেজ পালোঁ তেতিয়া ছোৱালী ভাল পালোঁ মই ভাল পাই কিনে তাইৰ প্ৰেমতে পৰিলোঁ 7 মাহ থাকি কিনে তাই মোক ব্ৰেকআপ দিলে ভেলেণ্টাইন দিনাখন মোক ব্ৰেকআপো দিলে মদকে খালোঁ নিচাকে কৰিলোঁ জইন অলপ ফুকি দিলোঁ টেণ্ডাৰটো খালোঁ ঈশ্বৰৰ কৃপাত তো কি হ'ল কি তাৰ লগৰবিলাকে মোক উঠাই ঘৰলৈ লৈ আনিলে তাৰপিছত মই ৰাস্তাতে উঠি খোৱা হ'লোঁ কিন্তু আজিও সেইজনী ছোৱালীয়ে মোৰ কাৰণে কান্দে কিয় 2018তে ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিলোঁ ছাবস্ক্ৰাইবাৰ নহ'ব পাৰে কিন্তু মই বহুত জাগাতে ফেমাছ মাটি শ্যামনগৰ গণেশগুৰি ভবানীপুৰ পাঠশালা ক'ত নাই মোৰ নাম সঞ্জীৱ ব্লগ সকলোতে ফেমাছ কৰি দিলে ডিম্পু বৰুৱা পুলক নিশাচৰ চবকে লগ পালোঁ মই ইউটিউবৰ পৰাই ACBতে চাকৰি পালোঁ ঈশ্বৰৰ কৃপাতে গৌৰৱ নকৰোঁ মই গৰ্ব নকৰোঁ টকাৰ গৰম নকৰোঁ টকাৰ গৰম নহয় শুনিবি দেই যিবিলাক ৰোষ্টাৰ আছে মিষ্টাৰ আছে এইবিলাক শুনি কথাবিলাক শুনিবি মই টকাৰ গৰম নাথাকোঁ তহঁতক কৈছোঁ তহঁতে ৰিপ্লাই দিছোঁ তহঁতে যিটো মক্কেলি যিটো সেই পাই কিনে যিটো গৰম দেখুওৱা তাৰ মই হেৰি দিছোঁ আৰু MC চাইকো তই নামটো আহিছে চাইকো পাগল তই পাগলে খুবই নহয় কিন্তু তই ঠিক আছে ৰেপ কৰিছে ঠিকে আছে কিন্তু তই কেলা মা বেহেন ধৰি এইবিলাক গালি কিয় যাবে কেলা এই ৱৰ্ডবিলাক কিয় হ'ব কেলা সেইটোৰ ওপৰত কোৱাচোন তই কওক এমিৱে চাই ইমান সৰুৰে ইমান ফেমাছ হৈ গ'ল 100 মিলিয়ন ভিউজ এতিয়া এটা সময় একো নাছিল ইয়াতে কেলা বেয়া কৈছে নেকি কেলা ডক্টৰ গালি পাৰিছে ভালকৈ গালি পাৰিছে কেলা ডক্টৰ ডাঙৰ হয় ডাঙৰ ৰেপাৰ হয় তহঁতে কেলা এটা ৱৰ্ড কৰিছোঁ তাৰপিছত কি হ'ল ষ্টাৰ্ট কৰিলোঁ তাৰপিছত হৈ গ'ল বলিউড ছিংগাৰৰ মেনেজাৰ বলিউড ছিংগাৰ সকলো নহয় বলিউড থাকে আমেৰিকাৰ পৰা ভিডিঅ' চাই তো মেনেজাৰ হৈ গ'লোঁ তাৰপিছত DSLR চলাব জনা হ'লোঁ কেমেৰা কৰিলোঁ বিয়াৰ ভাড়া পালোঁ তাৰপিছত LIC এজন হ'লোঁ SB চাকৰি পালোঁ চব কমিশ্যনে কামবিলাক কৰিলোঁ এই হাজিৰা কৰিছিলোঁ ৰঙকে কৰিলোঁ চাটাৰিং খুলিছিলোঁ চাটাৰিং কৰি মূৰতে এতিয়াও ফাটি আছে চাটাৰিঙৰ পাৰ্টি কৰি মদ খাই এতিয়াও মই খাই পেলাই এক্সিডেণ্ট হৈ আছে এই মামাকে কাটিলে মদৰ কাৰণে নিচাহঁতে কাটিলে গাড়ীখন চালে বুজি পাবা এই গাড়ীখন দেখাই দিয়া এইবিলাকতো ফাটি গৈছে এইবিলাকতো ফাটি গৈছে এইবিলাক লাইট দৌৰি থাকে পইচা নাই বনাবলৈ বনোৱা নাই মানুহক মই নেদেখাওঁ মোৰ অকাতটো গাড়ীতে লগাইছোঁ কংগ্ৰেছৰ ষ্টিকাৰ পাৰ্টি ষ্টিকাৰ বুলি মই পাৰ্টিৰ কথা নকওঁ কিন্তু কথা পাৰ্টি কৈছে বাৰু এই পাৰ্টিৰ চব কথা পাৰ্টিৰ চব কথা কওঁ এনেকুৱা ধৰণৰ কথাটো মানে এইটো পলিটিক্স মানে এনেকুৱা ধৰণৰ কৰা হৈছে বেমাৰক লৈ মানুহ পলিটিক্স কৰে ধনী মানুহৰ পলিটিক্স এইবিলাকৰ কৰোণা হয় ইয়াতে অলপ বাচি যায় কিন্তু কৰোণা হৈছে ঠিকে আছে সদায় আইচুত কৰোণা বুলি কথাটো ওচৰত কিয় হ'ব নল'বে আবে হয়তো কেয়াৰ ল'বে বেমাৰটো